এফালে চোৱা কিমান নহয় হেল্ল' গাইজ মই নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি গৈ আছোঁ এটা চাইডে আপোনালোকক দেখাম বলক ক'ত গৈ আছোঁ ব্যস্ত এয়া ফাইনেলি আহি পাইছোঁহি জেগাখিনি য'ত আহিম বুলি ভাবিছিলোঁ চাওকচোন এয়া আহিছোঁ শিৱসাগৰত শিৱদৌল চাবৰ কাৰণে মই ইমান দিন যদিও শিৱসাগৰতে আছিলোঁ কেতিয়াও যোৱা নাই শিৱদৌলৰ ভিতৰত আজিহে যাম আপোনালোককো দেখাম সেইকাৰণে বলক এয়া মোৰ বান্ধৱীজনী পূৰা ভিডিঅ' বনাই গৈ আছে আমি আৰু ইয়াতে লৈ লৈছোঁ চাকি আৰু প্ৰসাদ প্ৰসাদ আৰু ধূপ চাকি লৈ আমি আগুৱাই গৈ আছোঁ এয়া গৰু আছে সন্মুখতে মন্দিৰৰ সন্মুখতে চাওকচোন কি ধুনীয়াকৈ গৰুকেইটা একদম মানে দিগদাৰ নকৰে চুই থৈ গৈছোঁ তথাপিতো একো কৰা নাই আমি দুজনী মই আৰু ভণ্টি গৈ আছোঁ ষ্টেপকেইটাত উঠি আৰু দুজনী কাটিছোঁ চেণ্ডেল ক'ত বা খোলে ইয়াতে কিন্তু নহয় অকণমান আগত থাকে খোলা আছে বুলি গৈ আছোঁ খুলিবলৈ জেগা আছে নেকি বুলি এয়া ধুনীয়াকৈ গৈ আমি মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখাম আৰু বাহিৰৰ বাইদেউ দুজনীকো সুধিছোঁ যে প্ৰসাদ ক'ত দিয়ে কি কৰে কাৰণ ভিতৰত কেনেকুৱা বা নিয়ম তেওঁলোকে সদায় দেখি আছে যিহেতু জানে আমি নাজানো সেইটো কাৰণে অকণমান সুধি আমি আগবাঢ়ি গৈ আছোঁ বলক আপোনালোককো ভিতৰৰ পৰিৱেশটো দেখাম এয়া ভিতৰলৈ সোমাই আহি এটা ধুনীয়া পৰিৱেশ শান্তশিষ্ট এটা পৰিৱেশ আৰু পাৰই ৰুণ দি আছে মানে পাৰ চৰাই মাতি আছে ৰুণ দিয়া বুলি কয় সেইখিনি ৰুণ দিয়া শব্দটো শুনি ইমান বেছি ভাল লাগিছে আমি ভৰি হাত ধুই এয়া নাৰিকল ফুল ধূপ চাকি চবখিনি প্ৰসাদৰ লগত লৈ চাকি ধূপ জ্বলাই লওঁ চাকি ধূপ জ্বলোৱা জেগাখিনি বাহিৰত হয় এয়া মন্দিৰ চাওকচোন বাহিৰতে আমি ধূপ চাকি জ্বলাই লৈছোঁ একেলগে দিওঁ তুমি জ্বলাই দিবা দেই অকণমান হেৰি কৰি দিয়া তললৈ দি ওপৰলৈ দিব দিছিলে তাতে নে পৰিব এতিয়া কাঠিটো এনেকৈ আগতে অকণ হেৰি দিয়া তেতিয়া তললৈ ডুবি যাব তেনেকৈ কাঠিয়ে দিয়া জুইচিলা আছে কাঠি আছে এনেদৰে বাহিৰত জেগা আছে ধূপ চাকি জ্বলোৱা ভিতৰত জ্বলাব নিদিয়ে বাহিৰতে ধূপ চাকি ধুনীয়াকৈ জ্বলাই ল'লোঁ আমি মই মোৰ বান্ধৱীজনী ভণ্টি আৰু মোৰ হাজবেণ্ড গৈছিলে গোটেইকেইটাই ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ তাই ইটো চাইডে জ্বলাইছে আমি এইটো চাইডে গোটেইকেইজনীয়ে জ্বলাইছোঁ তাই দেখিছে চাগে ইফালে জ্বলাই আছে আমি দুজনী এইটো চাইডে জ্বলাইছোঁ মোৰ হাজবেণ্ড হৈছে কেমেৰামেন তাৰপিছত তেওঁক চাকি জ্বলাবৰ কাৰণে কাঠি এটা দিয়ে সেইটো মানে দিয়া দেখিছোঁ আগৰ পৰা দিয়ে এনেকৈ কাঠি এটা এনেই উল্টা উল্টাই দি দিয়ে ভিন্দে দি দিয়া নিচিনাকৈ অলপ অলপ ঠাণ্ডা ঠাণ্ডা বতাহ হাৱা মাৰি আছে সেইটো কাৰণে চাকিবোৰ জ্বলিবলৈ অকণমান দিগদাৰ হৈছে আৰু এয়া ভিতৰত সোমাই গৈছোঁ বলক মন্দিৰৰ ভিতৰত যিমানখিনি পাৰোঁ তাৰ পৰিৱেশটো দেখাম বুলি ভাবিছোঁ জাননী মাৰি থোৱা আছে দলৰ ভিতৰত চাউল গাখীৰ ঢালিব নোৱাৰিব আৰু মেইন তেল ঢালিব নোৱাৰিব বুলি লিখা আছে বিভিন্ন জাননী লিখি থোৱা আছে এতিয়া আমি সোমাই গৈছোঁ টিলিঙা বজাই মানে ঘণ্টিটো বজাই ভিতৰত সোমাই যাওঁ যিমানকণ পাৰি দেখাম কিন্তু একদম ভিতৰলৈকে আপোনাৰ কেমেৰাৰ দেখাব নিদিয়ে গতিকে দেখাব সেইখিনি ভিতৰখিনি নোৱাৰিম এয়া কোনখিনিৰ পৰা বন্ধ
বন্ধ আছে নি সুধি ল'ব এইখিনিলৈকে পাৰোঁনে কৃষ্ণ ভিতৰৰ অংশখিনিত কেমেৰা এলাও নাই সেইকাৰণে কেমেৰা কৰা নাই মানে ভিডিঅ' কৰা নাই তাৰ পৰা আমি ওলাই আহিলোঁ ধুনীয়াকৈ ওম নমঃ শিৱায় বলক বাহিৰৰ পৰিৱেশ দেখাওঁ এয়া হাজবেণ্ডে ৰছী বান্ধি লৈছে কিবা মনৰ আশা পূৰণ হয় বান্ধিলে সেইকাৰণে আৰু ওলাই আহিলোঁ ওলাই আহিছোঁ এতিয়া আমি বাহিৰৰ এটা ধুনীয়া ধুনীয়া পৰিৱেশ একদম চৰাই পাৰ চৰাই ৰুই আছে পূৰা উৰি গৈছে চাওকচোন অকণমানিটো কি ধুনীয়াকৈ খেলি আছে মোৰো মন গ'ল অকণমান পাৰখিনি লুকাবলৈ তথাপি মন্দিৰৰ আগৰ পৰিৱেশটো চাই লওঁ চাওক এইফালে আছে দেৱী দৌল আৰু জিৰণি চৰা এয়া দেৱী দৌল চাইডতে আছে দেৱী দৌল আৰু এইখন জিৰণি চৰা আৰু ধুনীয়া তলৰখিনি একদম সেউজীয়া সেউজীয়া ঘাঁহ আৰু এইখিনি পাৰখিনি কি ধুনীয়াকৈ চৰি আছে পানী আছে অলপ অলপ শিৱদৌলৰ বহুতখিনি মহত্ব আছে আৰু এই শিৱদৌলৰ ওপৰৰ যোনটো সোণৰ কলচী ইয়াক বীজক অম্লক কুণ্ড বুলি কোৱা যায় তাতে অসমীয়া জোখেৰে 7 মোন সোণ আছে কলচীটোত আৰু এয়া ছাইডৰ পৰিৱেশটো য'ত পাৰই ধুনীয়াকৈ ৰুন্দি আছে সেউজীয়া সেউজীয়া ঘাঁহ তলৰ দুইটা ছাইডে বিষ্ণুদৌল আৰু দেৱী দৌল আছে শিৱদৌলৰ তলৰ অংশখিনি শিলৰ হয় আৰু ওপৰৰ অংশখিনি ইটাৰ আৰু একেবাৰে ওপৰৰ কলচীটোতো সোণৰ শিৱদৌলৰ তলৰ শিলৰ অংশখিনি ধুনীয়াকৈ ভাস্কৰ্য কটা আছে ধুনীয়া ধুনীয়া ফুল কটা আছে আৰু মূৰ্তিৰ আকৃতিৰে ধুনীয়াকৈ ভাস্কৰ্য বনোৱা আছে এইখিনি তলৰ অংশখিনি কৰদৈ হিৰিয়া বুলি কয় কৰদৈ শিৰৰ নিচিনাকৈ আছে গতিকে কৰদৈ হিৰিয়া শিলৰ অংশখিনি তলৰখিনি আৰু ওপৰৰখিনিটো ইটাৰ হয় তলৰ শিলখিনি অলপ অলপ কিছু অংশত ক্ষয় গৈছে কিন্তু তথাপিতো বৰ্তমানো সেই ভাস্কৰ্যখিনি দেখিব পোৱা যায় এইখিনি শিলৰ আৰু ইয়াৰ ওপৰৰ যোনখিনি মটীয়া ৰঙৰ দেখা গৈছে সেইখিনি হৈছে ইটাৰ আৰু তলৰখিনি কি ধুনীয়া হৈ আছে মানে বনেৰে ধুনীয়া দেখিছে ইমান ধুনীয়াকৈ কাটি থোৱা আছে দেখি মানে খুব বেছি ভাল লাগে আৰু তাৰপাছত পাৰখিনিৰ ওচৰত গ'লোঁ অকণমান প্ৰসাদ দিলোঁ মানে আমি তাতে নিয়া প্ৰসাদৰে অকণমান প্ৰসাদ দিছোঁ পাৰক কিন্তু কি ধুনীয়াকৈ হাততে আহি খাই মোৰ মানে বহুত বেছিয়ে ভাল লাগিছে এইখিনি দৃশ্য আপোনালোকক নেদেখুৱাকৈ থাকিবই নোৱাৰিলোঁ তলত এটা এটাকৈ পেলাই থকা হওঁ বৰ্তমান আমি এতিয়া ওলাব লৈছোঁ যাব পৰিৱেশ এয়া মন্দিৰৰ পৰিৱেশটো আপোনালোকে দেখিলে এয়া মন্দিৰৰ পৰা আমি ওলাই আহিছোঁ শিৱসাগৰৰ শিৱ মন্দিৰলৈ কোন কোন আহিছে কোন কোন অহা নাই যদি ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাব